আপোনাৰ অথবা মোৰ বাবে অতিকে আপোন ঠাই গুৱাহাটী মহানগৰী। এই আপোন ঠাইখনতে আছে এটা বিশেষ মন্দিৰ, যিটো মন্দিৰে অতি সহজতে দৃষ্টি আকৰ্ষণ কৰিব পাৰে সকলোৰে। ব্যস্ত গুৱাহাটী মহানগৰীৰ নিচেই কাষতে আছে এটা চিনাকি নাম গীতানগৰ। এই গীতানগৰতে অৱস্থিত আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা গীতা মন্দিৰ। এক সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই বিশেষ মন্দিৰটো গীতানগৰৰ পৰা আপুনি এই মন্দিৰলৈ যাত্ৰা কৰিবলৈ উঠি যাব লাগিব এইটো সেউজীয়া পাহাৰৰ ওপৰলৈ। গীতা মন্দিৰ এই স্থানত স্থাপন কৰিছিল 1975 চনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে। 1975 চনৰ 15 এপ্ৰিলত মন্দিৰটোৰ আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ডক্টৰ জ্ঞানী জেইল সিঙে। সেই সময়ত পাঞ্জাৱৰ ৰাজ্যপাল আছিল মহেন্দ্ৰ মোহন চৌধুৰী। লক্ষণীয় যে পাঞ্জাৱৰ টকাৰে নিৰ্মাণ কৰা হৈছিল এই মন্দিৰটো। হয়তো গীতা মন্দিৰেই অসমত বহিৰাজ্যৰ টকাৰে নিৰ্মাণ কৰা প্ৰথমটো মন্দিৰ। এইটো 1975 চনত স্থাপিত হৈছিল মহেন্দ্ৰ মোহন চৌধুৰীৰ প্ৰচেষ্টাত, আৰু মানে মন্দিৰভাগৰ নাম হৈছে গীতা মন্দিৰ। আৰু তেওঁ অসমৰ মানে মুখ্যমন্ত্ৰী আছিলে, পিছলৈ তেওঁ পাঞ্জাৱৰ ৰাজ্যপাল হৈ তালৈ যায়। আৰু এই মন্দিৰটোত মানে গোটেই অৱদান পাঞ্জাৱ গভৰ্ণমেণ্টৰহে আছে। মানে তেওঁলোকৰ যিমান মানে মেম্বাৰ আছে প্ৰত্যেকে আমাৰ মানে দৰমহাটো ইয়াত দান দিছিলে। এই মন্দিৰটোৰ বিশেষ আকৰ্ষণ এইখন মুখ্য দ্বাৰ। ভগৱান বিষ্ণুৰ ৰথযাত্ৰাৰ ৰূপ দিয়া হৈছে এই মুখ্য দ্বাৰত। মহাভাৰতৰ কৌৰৱ পাণ্ডৱৰ যুদ্ধৰো কিছু কিয়দাংশ প্ৰতিফলিত হৈছে। বেহুৰ পৰা ওলাবলৈ অভিমন্যুৱে কাকুতি মিনতি কৰাৰো কিছু কিয়দাংশ প্ৰতিফলিত হৈছে এই মুখ্য দ্বাৰত। এইটো মানে আমাৰ নামটোৰেই মানে গেটখন, একচুৱেলি নামটো হৈছে গীতা মন্দিৰ। তো গীতা মানে হৈছে কৃষ্ণ মুখৰ বাণী যিখন গ্ৰন্থ, সেইখনৰ হৈছিল। তো ইয়াত অৰ্জুনে যেতিয়া যুদ্ধ নকৰোঁ বুলি কৈছিলে, তেতিয়া কৃষ্ণই যিখিনি উপদেশ দিছিলে সেইখিনি গীতা। সেইকাৰণে এই গেটখন মানে এই চিম্বলটো ৰখা হৈছে। এতিয়া মহাভাৰতৰ গোটেই যুদ্ধখনৰ মানে আৰম্ভণি যেতিয়া হয়, তেতিয়া আপোনাৰ প্ৰথম গীতাৰ উপদেশ দিছিলে। মানে অৰ্জুনে যুদ্ধ নকৰিবলৈ কোৱাৰ পিছত সেই অৰ্জুনক বুজাই পিছতহে যুদ্ধত প্ৰবৃত্ত হৈছিলে। এইটোতো আমাৰ মহাভাৰতৰ আৰু গীতাখনত যিটো আছে সেইটোৰ কাৰণেহে সেই আকৃতিত এই গীতখন লোৱা গৈছে। মহাভাৰতৰ কৌৰৱ পাণ্ডৱৰ চব সোমাই আছে ইয়াতে, মানে মহাভাৰতখন গোটাই সোমাই আছে গীতাখনত। সেই উদ্দেশ্যে এই গেটখন দিয়া গৈছে। গীতা মন্দিৰৰ নিৰ্মাণশৈলী কিছু পৃথক অন্য মন্দিৰতকৈ। মন্দিৰৰ ভিতৰত সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰা হৈছে ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি। অহৰহ ভক্তিগীতেৰে মুখৰিত হৈ থকা মন্দিৰটোৰ ভিতৰত ভগৱান বিষ্ণুৰ চলে পূজা অৰ্চনা। মন্দিৰটোৰ ভিতৰত সুন্দৰ ৰূপত আঁৰি থোৱা আছে গীতাৰ বাণী। ধাৰণা কৰা হয় গীতাৰ বহু কথা জড়িত হৈ থকাৰ বাবেই মন্দিৰটোৰ নাম হ'ল গীতা মন্দিৰ। বিষ্ণুৰ মূৰ্তিৰ কাষতে আছে হৰিনাম সংলগ্ন বস্ত্ৰৰে ঢাকি থোৱা কীৰ্তন গীতা। মূলতঃ এই মন্দিৰটোত চলে ভগৱান বিষ্ণুৰ পূজা অৰ্চনা। সেয়েহে এনেদৰেই মন্দিৰটোৰ চৌপাশে দেখিবলৈ পোৱা যায়
বিষ্ণুৰ শিশুকালৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘটনা পৰিঘটনাৰ দৃশ্য সংলগ্ন ছবি। এই মন্দিৰতে উলহ মালহেৰে উদযাপন কৰা হয় কৃষ্ণ জন্মাষ্টমী। ভগৱান শ্ৰীকৃষ্ণৰ উপজা দিনত মন্দিৰটোত ভগৱান শ্ৰীকৃষ্ণক সেৱা কৰিবলৈ অজস্ৰ ভক্তৰ সোঁত বয় বুলিও জানিব পৰা গৈছে। ইয়াৰ উপৰিও ৰাস পূৰ্ণিমাত মন্দিৰটোত চলে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা। পৌৰাণিক ধাৰণা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই ৰথযাত্ৰা কৰিছিল। সেয়েহে দৌল উৎসৱত এই মন্দিৰত আজিও কৰা হয় দৌলযাত্ৰা অথবা ৰথযাত্ৰা। আৰু ইয়াৰ প্ৰতিফলন স্বৰূপেই মন্দিৰটোৰ মুখ্য দ্বাৰত দিয়া হৈছে শ্ৰীকৃষ্ণৰ ৰথযাত্ৰাৰ পূৰ্ণাংগ ৰূপ। যেনেকুৱা জন্মাষ্টমী হয়, দৌল যাত্ৰা হয়, ৰাস পূৰ্ণিমাৰ পূজা ভাগ হয়, আৰু বহাগৰ 1 তাৰিখে আপোনাৰ গীতা উৎসৱ হয়। আৰু গীতা মন্দিৰৰ বিশেষ মানে এইটো আঘোণ মাহৰ যিটো শুক্লা একাদশী তিথি সেইদিনাখন গীতা জয়ন্তী উৎসৱ পালন কৰা হয়, আমাৰ সম্পূৰ্ণ গীতা পাঠ হয় সেইদিনাখন। ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰাৰ লক্ষ্যৰে মন্দিৰটোলৈ দৈনিক সোঁত বয় অগণন ভক্তৰ। ধূপ ধূনা আদি জ্বলাই ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ কামনাৰে সেৱা কৰে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত। পাহাৰৰ ওপৰত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত এই মন্দিৰটোৰ চৌহদতে অৱসৰ বিনোদনৰ বাবেও সুকীয়া ঠাই আছে। মন্দিৰটোৰ চৌহদতে আছে এখন খেলপথাৰো। 1975 চনতেই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান মন্দিৰটোক দিয়া হৈছে ন ৰূপ, যি ৰূপে মন্দিৰটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজৰ।